जों ट्राइबेल मानसि सिधा मानसि आरो सिधा बाथ्रा बे बाथ्राखौ बुंदों टीएमपीके नि आफादगिरि तिलक डले बिथाङा बे समाव मिथिगौदि मोनद' हारिया एसटी दाबि खालामनानै गोबां जोंनि ट्राइबेलनि एबा ट्राइबेल हारिनि माहारियारि आफादनि दैदेनगिरिफोरखौ गोबां माने नंखाय बाखाय बाथ्रा बुंनानै गोबां सोंखारिगासिनो दं आरो बेखौ लानानैनो जोंनि ट्राइबेल माहारिनि गोबां दैदेनगिरि थामहिनबा 22निबो बांसिन ट्राइबेलनि एबा ट्राइबेल माहारियारि आफादफोरनि दैदेनगिरिफोरा गोबां माने बेनि सायाव गोख्रों फिनजाथाय होदों आरो मोनद' हारिनो एसटी होनो मोना होननानै बे समाव गोख्रों दाबि खालामदों। दुलाराय बर' फरायसा आफादनिफ्राय लानानै गोबां मानि गासै मोन 22 ट्राइबेल माहारिनि आफादफोरजों जथायै बे मोनद' हारिनो एसटी होनो नागिरनायनि सायाव गोख्रोङै हेंथा बाथ्रा खालामनानै एबा हेंथायै बाथ्रा बुंदों आरो बेनि हेंथायै गसंथानायखौ बे समाव नुनो मोननाय जादों। थिग बेबायदिनो टीएमपीके नि आफादगिरि तिलक डले बिथाङा गोख्रों बाथ्रा बुंदों जे सिधा बाथ्रा ट्राइबेल मानसिया सिधा मानसि आरो सिधा बाथ्रा खेंख्रा खेंख्रि बुंनांगौनि जेबो खोथा गैया जे मोनद' हारिनो जायखिजाया एसटी होनो मोना आरो थाखानाय एसटीआ बिनि सायाव जेबो खहा जानो मोना आरो मोनद' हारिनो जाबायदि एसटी होगोन होनना बुंदों बे एसटी होगोननाया मालाब्लाबो जाफुंनो हानाय नङा बेनि सायाव गोख्रों बाथ्रा बुंदों आरो फैगौ 25 नभेम्बर खालाराव जुदि थाखानाय एसटी फोरनि सायाव हेंथा जानाय खामानि एबा बाथ्रा बुङो बेनि सायाव गोख्रों आरोबाव सोमावसारगोन होननानै बे समाव टीएमपीके नि आफादगिरि तिलक डले बिथाङा गोख्रों हमखि होदों। आसाम सरकारजों लोगोसे मोनद' हारिया जा एसटी नागिरदों बै एसटी नागिरनाय हारिफोरनि सायावबो बिथाङा गोख्रों बाथ्रा बुंनायखौ बे समाव नुनो मोननाय जादों। आमी ट्राइबेल सिधा मानु सिधा कथा सिधा कथा 6 জনগোষ্ঠীর জনজাতিকরণ আমি বিৰোধ কৰিম সিধা তাত কোনো বেকাতেৰা নাই সিধা কথা বিৰোধ কৰো কিয় কৰো 1996 চনতে সকলোৱে গম পাই থৈছে কিয় কৰিছো এই ৰাজনীতিত চৰকাৰী পক্ষ শাসকীয় পক্ষ বা বিপক্ষই আজি যদি ষড়যন্ত্ৰ কৰিছে এই সমাবেশৰ জৰিয়তে এখেতসকলক আমি জনাই দিব বিচাৰিছো আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ নচলিব কোনোবা কয় আমাক কোনোবা ক'ব বিচাৰে ভোটৰ সময়ত চাই ল'ম ভাই ৰাজনীতি 5 বছৰ এই জনজাতি সমাজ জীবন ভৰৰ কাৰণে থাকিব আমাৰ নতুন প্ৰজন্মৰ সংবিধানে দিয়া যি সাংবিধানিক প্ৰদত্ত এই প্ৰদত্তৰ অধিকাৰ আমাৰ নতুন প্ৰজন্মৰ কাৰণে সিসিটু আৰু এই জনজাতি সংগ্ৰামী এই সতীৰ্থসকলে জীয়াই ৰাখিব লাগিব এই কথাই স্পষ্ট ইয়াত কোনো লোক ধাক নাই কোনোবা ক'ব বিচাৰে ৰাজনীতিৰ চৰকাৰী পক্ষক গালি দিছে কোনোবাই ক'ব বিচাৰে বিৰোধী পক্ষক গালি দিছে নাই আমি গালি নিদু আমাৰ নিজৰ জাতিৰ অস্তিত্বৰ কাৰণে আমি একগোট হৈছো আৰু আমাৰ নিজৰ জাতিৰ অস্তিত্বক আমি ৰক্ষা কৰিব লাগে হেইয়াই স্পষ্ট কথা এই মঞ্চৰ পৰা যিসকল শাসক বিৰোধীৰ পাৰ্টিয়ে আজিৰ দিনত মুকলিকৈ 6 জনগোষ্ঠীক সমৰ্থন কৰিছে তেখেতসকলক অহা 25 নৱেম্বৰৰ দিনা বিধানসভা চলিব এই সময়ত আমাৰ পক্ষ যদি নলয় তাৰ কিন্তু পৰিণাম ইয়াতকৈ বেছি ভয়ানক হ'ব এই কথা মই আজিয়ে আপোনালোকক কৈ থৈছো ৰাইজ দীঘলীয়া কথা কৈ লাভ নাই একগোট যিসকল মানুহে আজি আমাৰ আদিত্য খাগলাৰী কোন বুলি কৈছে তেখেতসকলক ইয়াৰ পৰা জনাব বিচাৰিছো আদিত্য খাগলাৰীৰ কণ্ঠ অকলশৰীয়া নহয় 40 লক্ষ জনজাতিৰ একে সুৰৰ একেটা কথা সিধা কথা সকলোকে পুনৰবাৰ সংগ্ৰামী জিন্দাবাদেৰে সকলোলৈ এই যি আহ্বান প্ৰত্যেকটো জনজাতি গাঁৱলৈকে নিব লাগিব প্ৰত্যেকটো জনজাতি গাঁৱত থাকে আমাৰ এই ঐক্যতাক আকৌ প্ৰমাণ কৰিব লাগিব এই প্ৰমাণেৰে মোৰ এই সমূহ বক্তব্য
সকলোলৈ মোৰ চমু বক্তব্য সামৰিছোঁ পুনৰবাৰ এবাৰ সকলোৱে হাত দুটা উঠাই চিঞৰক ট্ৰাইবেল ঐক্য জিন্দাবাদ ট্ৰাইবেল ঐক্য জিন্দাবাদ ট্ৰাইবেল ইউনিটি জিন্দাবাদ চিচিটুৱা জিন্দাবাদ ট্ৰাইবেল সংঘ জিন্দাবাদ ট্ৰাইবেল ইউনিটি জিন্দাবাদ ট্ৰাইবেল ইউনিটি জিন্দাবাদ 6 জনগোষ্ঠীৰ জনজাতিকৰণ নচলিব এই যুদ্ধ চলিছে এই সংগ্ৰাম চলিছে এই যুদ্ধ চলিছে এই সংগ্ৰাম চলিছে ট্ৰাইবেল ইউনিটি জিন্দাবাদ ট্ৰাইবেল ইউনিটি জিন্দাবাদ জয় চিচিটুৱা ধন্যবাদ।